Hello everyone, Makeup with Parasmaniৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যেহেতু আমি ব্যস্ত থাকোঁ সেইবাবে আজি বোলো অকমান পূজা চাই আহোঁ। আমাৰো যেহেতু দোকান আছে, দোকানৰ কামত দুইজন ব্যস্ত হৈ থাকোঁ, ভাবিলো দেৱী বহোৱা দিনাই অকনমান ডিব্ৰুগড়খন চাই আহোঁ। আৰু আমি এফালে আহি ডিব্ৰুগড় পাই গ'লোহি। এবাৰ শুনি আছিলোঁ ডিব্ৰুগড় বৰ ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে বুলি, আৰু সঁচাকৈ বিৰাট ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে। প্ৰতিটো কামেই বহুত নিখুঁতকৈ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে। এইফালে মাছ ধৰা সঁজুলিয়ে সজাইছে এইখন পূজা মণ্ডপ, বিৰাট ভাল লাগিলে চাই। আৰু আমি এতিয়া আহি আছোঁ বেলেগ এখন মণ্ডপ চাবলৈ বুলি। এইফালে বাও আহিছে আজি আমাৰ লগত, আৰু দেৱী মাৰ ওচৰলৈ গ'লোঁ, ধুনীয়াকৈ সেৱা কৰিলোঁ, সকলোকে যাতে ভালে ৰাখে। আৰু আপোনালোকে পূজা ক'ত ক'ত চাব বাৰু এবাৰ কমেণ্ট কৰি জনাব দেই। আৰু মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু এইফালে দেৱী মাৰ মূৰ্তিখন যে ইমান ধুনীয়াকৈ সজাইছিল নহয়, ফটো উঠিলোঁ ধুনীয়াকৈ। ইয়াত বহুত হুলস্থুল হৈ আছিল কাৰণে চাউণ্ডটো মই কাটি দিবলগীয়া হ'ল। আৰু সকলো চাব নোৱাৰিলোঁ। এইবাৰ কেদাৰনাথো সজাইছিল বুলি শুনিছিলোঁ, কিন্তু যাবলৈহে সময় নহ'লে দেৰিকৈ অহাৰ বাবে। আৰু এইফালে আমি মেম্বুজতে সোমাই ধুনীয়াকৈ এসাঁজ খাওঁ বুলি ভাবিলোঁ। এইফালে আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন কাৰী আৰু ৰাইচ। ধুনীয়াকৈ খাই বৈ এতিয়া ঘৰলৈ বুলি উভতিলোঁ। আৰু আপোনালোকে ক'ত ক'ত পূজা চাইছে জনাবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এণ্ড হেপী দুৰ্গা পূজা।